নমস্কাৰ, আপোনালোকে চাবলৈ লৈছে প্ৰতিদিন খবৰ আৰু এই মুহূৰ্তত দিব ওলাইছো ৰাজ্যৰ ৰাজনীতিৰ অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টোত আগবঢ়াৰ পূৰ্বে আমাক উৎসাহিত কৰিবৰ বাবে এটা লাইক আপোনালোকে কৰিবলৈ একেবাৰে নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আগবাঢ়িছোঁ আমি আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ বাতৰি মাজলৈ। আশা কৰা ধৰণেৰে একোৱেই কৰিব পৰা নাই সাংসদ গৌৰৱ গগৈয়ে। নিৰ্বাচন যিমানেই ওচৰ চাপি আহিছে সিমানেই অসমৰ জনতাৰ সৈতে কংগ্ৰেছৰ দূৰত্ব বৃদ্ধি পাইছে। গৌৰৱ গগৈৰ নেতৃত্ব কৰ্মদক্ষতাক লৈ সকলোৱে এতিয়া সন্দিহান হৈছে। ক্ৰমশ আত্মবিশ্বাস হেৰুৱাইছে কংগ্ৰেছৰ তৃণমূলৰ নেতাকৰ্মীসকলে। বিজেপিৰ ৰণকৌশলৰ সন্মুখত দিশহাৰা হৈ পৰিছে এতিয়া কংগ্ৰেছ শিবিৰ আৰু সুযোগ বুজি মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰিছে আৰু কৈছে 2026 নহয় 2037ৰ কথাহে ভাবিছে এতিয়া গৌৰৱ বাহিনীয়ে। কংগ্ৰেছে 2036 চনৰ কাৰণে প্ৰস্তুতি চলাই আছে। 2036ত যাতে কংগ্ৰেছ চৰকাৰ হ'ব পাৰে তেওঁলোকে তাৰ প্ৰচেষ্টাত আছে। 26 আৰু 31 আমাক অলৰেডি দি থৈ দিছে। কাৰ্যত ভূপেন বৰাক চলে বলে কৌশলেৰে আঁতৰাই 2026ৰ নিৰ্বাচনৰ পূৰ্বে ৰাজ্যত কংগ্ৰেছৰ সপক্ষে ঢৌ সৃষ্টি কৰাৰ অংগীকাৰ লৈ দলটোৰ ৰাজ্যিক সভাপতিৰ আসনত বহিছিল বিৰোধী উপদলপতি তথা সাংসদ গৌৰৱ গগৈ। গৌৰৱৰ আগমনে দলটোৰ তৃণমূল পৰ্যায়ৰ নেতাকৰ্মীৰ মাজতো সৃষ্টি কৰিছিল বিৰাট প্ৰত্যাশাৰ। সাংসদ হিচাপে সদনত দক্ষতা প্ৰদৰ্শনৰ পাছত সাংগঠনিক ক্ষেত্ৰতো অসমত গৌৰৱ গগৈয়ে চমক দেখুৱাব বুলি ভাবিছিল কংগ্ৰেছ কৰ্মীসকলে। বিশেষকৈ 24ৰ যোৰহাট সমষ্টিত লোকসভা নিৰ্বাচনত শাসকীয় পক্ষৰ প্ৰবল প্ৰত্যাহ্বান নেওচি অনায়াসে তৃতীয়বাৰৰ বাবে গৌৰৱ গগৈ জয়ী হোৱাৰ পাছত গৌৰৱৰ প্ৰতি সেই সময়ত বৃদ্ধি পাইছিল যুৱচামৰ বিশেষকৈ আকৰ্ষণ। দলৰ তৃণমূল কৰ্মীয়ে ভাবিছিল ভূপেন বৰাই অকলেই এক প্ৰকাৰে IDFক তালাশ দি এটা বাৰ্তা দিয়াৰ পাছত সংখ্যাগুৰু প্ৰধান এলেকাত নৱনিযুক্ত সভাপতি গৌৰৱ গগৈয়ে দলটোক এক নতুন গতিশীলতা প্ৰদান কৰিব। শাসকীয় পক্ষৰ ভুল ত্ৰুটি আঙুলিয়াই বিজেপিক পাৰ্যমানে হলঠেকত পেলাবলৈ সক্ষম হ'ব। দলটোৰ সৈতে ৰাজ্যবাসীৰ ক্ৰমবৰ্ধমান যি দূৰত্ব সেয়া হ্ৰাস পাব আৰু দললৈ সম্ভাৱনাপূৰ্ণ দক্ষ নেতাৰ সোঁত বব। কিন্তু নাই, ভবামতে একোৱেই হোৱা নাই। বিজেপিৰ ৰণকৌশল জাক জমকতাপূৰ্ণ প্ৰচাৰ আৰু জনসংযোগৰ বিপৰীতে গৌৰৱৰ নেতৃত্বত দিনক দিনে নিষ্পট হৈ পৰিছে এতিয়া কংগ্ৰেছ। বিশেষকৈ গৌৰৱ গগৈৰ পত্নী সন্তানৰ বিদেশী নাগৰিকত্ব আৰু তাৰ পাছত নেতাজনৰ পাকিস্তান কানেকশ্যনৰ প্ৰসংগ কৌশলেৰে উপস্থাপন কৰি ৰাজ্যবাসীৰ মনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনৰ স্থিতি সন্দৰ্ভত সন্দেহৰ বীজ সিঁচি দিবলৈ সক্ষম হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ পাছত প্ৰথমে তীব্ৰ চাপৰ সন্মুখীন হৈছিল শাসনাধিষ্ঠিত চৰকাৰখন। কিন্তু পাছলৈ জুবিনৰ নামত কংগ্ৰেছেহে ৰাজনীতি কৰা বুলি বল বিৰোধী পক্ষৰ কোৰ্টলৈ ঠেলি দি শেহতীয়াকৈ SITৰ চাৰ্জশ্বিটৰো কৃতিত্বৰ দাবীদাৰ হৈ পৰিছে এতিয়া বিজেপি। অথচ ৰাজ্যবাসীৰ হিয়াৰ আমঠু আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত আজিও বহুতৰে মনত দোলা দি থকা অজস্ৰ প্ৰশ্নৰ উত্তৰ সন্দৰ্ভত বিৰোধী দল হিচাপে প্ৰবল জনমত গঠনত সম্পূৰ্ণ ব্যৰ্থ হৈছে কংগ্ৰেছ। গৌৰৱ গগৈ নেতৃত্ব লোৱাৰ পাছত প্ৰতি মাহৰ 10 তাৰিখে যোগদান কাৰ্যসূচীৰে চমক দিয়াৰ চেষ্টা কৰিছে। কিন্তু দলটোলৈ অহা নেতাসকলৰ বেছিভাগেই এটা সময়ত ৰাজ্যবাসী অথবা সমষ্টিবাসীয়ে নাকচ কৰা বা বিমুখ কৰা নেতা। আশাৰ কিৰণ নেদেখি কংগ্ৰেছৰ অক্সিজেন লৈ পুনৰ দিছপুৰ দখলৰ স্বপ্নত বিভোৰ তাৰে অধিকাংশ নেতা। বিৰোধী শিবিৰক ঐক্যবদ্ধ কৰাৰ প্ৰচেষ্টাটো এই পৰ্যন্ত সম্পূৰ্ণ সফল হ'ব পৰা নাই সাংসদ গৌৰৱ গগৈ। ঐক্যবদ্ধ হোৱাটো দূৰৰে কথা, কংগ্ৰেছে যদি পূবলৈ চাই অখিল গগৈ পশ্চিমলৈ চাই মুখ কৰে আৰু সময়ে সময়ে দুই নেতাৰ পৰস্পৰক কৰা বাক্যবানে কংগ্ৰেছ আৰু ৰাজ্য দলৰ তৃণমূল পৰ্যায়ৰ মাজত সৌহাৰ্দ্যমূলৰ পৰিৱেশ গঢ়ি তোলাটো দূৰৰে কথা, দূৰত্ব আৰু তিক্ততা বৃদ্ধি কৰাৰ লগতে সন্দেহৰ বাতাবৰণহে সৃষ্টি কৰিছে। নিৰ্বাচনলৈ মাত্ৰ 3 মাহ বাকী থকা অৱস্থাত মিত্ৰতাৰ বিষয়টো নিষ্পত্তি কৰাত ব্যৰ্থ হোৱা গৌৰৱ গগৈক কটাক্ষ কৰি AIDF প্ৰধান বদৰুদ্দিন আজমলে কৈছে, যদি কংগ্ৰেছে এইবাৰ যে দুবাৰ প্লান লৈ আছে, কংগ্रेसे मन ना लगे 20 टच करी गौरव गगोई ने क्या बोला, हम उनके साथ कोई अलायंस, अरे अलायंस तुमसे साला सड़ा हुआ पार्टी कौन करना चाहता है? हम तो करना ही नहीं चाहते तुम्हारे साथ। कौन पागल है इस वक्त जो कांग्रेस के साथ वो करेंगे जिनका कोई नाम भी नहीं है। 0 अस्तित्व पार्टी वो लोग सपोर्ट कर रहे हैं। हर मर्तबा लिली में जा रहे, लीला कर रहे, लीला का रामलीला का लीला मालूम है। कांग्रेस शिविৰৰ মাজত আৰু এটা প্ৰশ্ন উঠিছে,
নিজৰ দলৰ কোনোবা একাংশ জ্যেষ্ঠ নেতাৰ মন্ত্ৰণা অনুসৰিয়ে গৌৰৱ গগৈ পৰিচালিত হৈছে নেকি? ৰাজ্যবাসীৰ কাষ চাপি যোৱাৰ ক্ষেত্ৰত চৰকাৰী আঁচনি প্ৰদান অনুষ্ঠানৰ মাজেদিয়েই গৌৰৱ গগৈৰ তুলনাত মুখ্যমন্ত্ৰী বহুখিনি আগবাঢ়ি গৈছে, সেয়াও এতিয়া জল পটপট। সেয়েহে প্ৰবল আত্মবিশ্বাসী মুখ্যমন্ত্ৰীয়ে ইতিমধ্যেই 2026ত বিজেপিয়ে যে ৰাজ্যত পুনৰ চৰকাৰ গঠন কৰিব, সেয়াও প্ৰত্যয়েৰে দাবী কৰিছে। আমাক 60খন দিলেও আমাৰ আপত্তি নাই, 70খন দিলেও আপত্তি নাই, 80খন দিলেও আপত্তি নাই। ৰাইজে ঠিক কৰিব বিজেপিয়ে কিমান আসন পাব, কিন্তু মই নিশ্চিত যে বিজেপিৰ নেতৃত্বত NDA চৰকাৰ হ'ব। অথচ আজিৰ দিনটোত শাসকীয় পক্ষক হলঠেকত পেলাবলৈ নিৰ্দিষ্ট কোনো ৰণকৌশলেই নাই কংগ্ৰেছৰ হাতত। অসমৰ পৰিৱৰ্তে নতুন দিল্লীতহে অধিক সময় অতিবাহিত কৰিছে এতিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। এনে হোপাধিলা নীতিৰে বাহুবল ধনবলেৰে বলিয়াল বিজেপিৰ সৈতে গৌৰৱ গগৈয়ে কিদৰে যুঁজিব, সেয়াহে এক নুবুজা সাঁথৰ হৈ পৰিছে। অৱশ্যে আপোনালোকে 2026ত কংগ্ৰেছ নে বিজেপি কোনখন চৰকাৰ বিচাৰে সেয়াটো নিশ্চিত, গতিকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব।